মাজৰা আপোনাক মই চানি লিয়নি বনাই দিম চৰি মানে চানি লিয়নি নিচিনা চেলিব্ৰিটি বনাই দিম লাজ নকৰিব এইফালে হাই কৰি দিয়ক হাই আমি কাম লাগি আছোঁ বৰ্তমান এতিয়া অঁ हेलो फ्रेंड्स माइसेल्फ सत्यजित बहुत दिनर बिरतिर पाছত मोर SWS অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে বেনাৰ কেনেকৈ প্ৰস্তুত কৰে আজি সকলোখিনি দেখুৱাই যাম আপোনালোকক হয়তো কিছুমানে জানিবও পাৰে বেনাৰ হয়তো কেনেকৈ প্ৰস্তুত কৰে যিসকলে নাজানে তেওঁলোকক আজি দেখুৱাম আমি বেনাৰ কেনেকৈ প্ৰস্তুত কৰে তেও দেৰি নকৰো আহক এই সুযোগতে আমি আমাৰ প্ৰতিষ্ঠানটো চিনাকি কৰাই দিব ওলাইছো আমাৰ প্ৰতিষ্ঠানটোৰ নাম ফ্লেক্সাপ স্থান আমগুৰি ওনাৰ অমৰ গগৈ কন্টেক্ট 7099753545 কন্টেক্ট নাম্বাৰটো পুনৰবাৰ কৈছো মই 7099753545 ফ্লেক্সাপ বিভিন্ন ধৰণৰ আধুনিক বেনাৰ প্ৰস্তুত কৰা এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমগুৰিৰ সকলোৱে চিনি পোৱা এটা প্ৰতিষ্ঠান ফ্লেক্সাপ তাত সোমোৱা আজি মোৰ বেছি দিন হোৱা নাই দেই বন্ধুসকল নতুনকৈ সোমাইছোঁ ইতিমধ্যে বেনাৰৰ এডিটিং কাম সমাপ্ত হৈছে আমি এই বেনাৰখন পেন ড্ৰাইভৰ যোগেদি এই কম্পিউটাৰটোৰ পৰা অন্য এটা কম্পিউটাৰলৈ স্থানান্তৰিত কৰিম সম্পূৰ্ণভাৱে দেখুৱাই গৈছোঁ সকলো দৃশ্য আমি এতিয়া মেইন মেচিনলৈ যাবলৈ ওলাইছোঁ এয়া আমাৰ মাধুৰ্য দা লাগি আছে এই পেন ড্ৰাইভৰ যোগেদি এইটো কম্পিউটাৰলৈ আমি এই বেনাৰ যিটো আমি ডিজাইন কৰিছিলোঁ ডিজাইনটো ইয়ালৈ অনা হ'ব তাৰ পাছতেই আৰু গাবা লাগালগো মাজৰা আপোনাক মই চানি লিয়নি বনাই দিম চৰি মানে চানি লিয়নি নিচিনা চেলিব্ৰিটি বনাই দিম লাজ নকৰিব এইফালে হাই কৰি দিয়ক হাই আমি কাম লাগি আছোঁ বৰ্তমান এতিয়া অঁ কাৰণ মৰ্যাদা লাজ হৈছে নাৰীৰ গহনা আমি কাম পুৰুষ আমাৰ লাজৰ কোনো লাজ কৰিবলগীয়া কোনো একো নাই এতিয়া মই সম্পূৰ্ণভাৱে কেনেকৈ পেইণ্টিং কৰে বেনাৰসমূহ কেনেকৈ প্ৰস্তুত কৰে সকলো দেখুৱাম মৰ্যাদা ৰেডি নে এয়া মৰ্যাদাৰ হাতত মাউচ লৈ বেনাৰ প্ৰস্তুত কৰাৰ মুহূৰ্তত এয়া ষ্টাৰ্ট এয়া বেনাৰখনৰ এই মেচিনটোৰ এইটো হেড বুলি কোৱা হয় এইটোৰ জৰিয়তে বেনাৰসমূহ প্ৰস্তুত হয় আচৰিত এইটো এটা এনেকুৱা এটা এনেধৰণৰ মেচিন যিটো ভাবিও পাৰ নোপোৱা এটা মেচিন কিছু ছেকেণ্ডৰ মুহূৰ্ততেই বেনাৰসমূহ প্ৰস্তুত হয় সেইটো আমি নকওঁ বিশেষ কাৰণ এইটো ভাবিলেও পাৰ নোপোৱা এটা মেচিন আমি এতিয়া দেখুৱাই আছোঁ সকলো এয়া মাৰ্যদাই মেচিনটো পাছ কৰি আছে আমি এতিয়া ৰুলবোৰ দেখুৱাইছোঁ পাছফালৰ মেচিনৰ পাছৰ দৃশ্যবোৰ দেখুৱাইছোঁ ৰুল থাকে 2 ফুট 4 ফুট 3 ফুট 5 ফুট 6 ফুট 7 ফুট সাইজৰ ৰুল নাই 8 ফুট সাইজৰ আছে 9 ফুট সাইজৰ নাই 10 ফুট সাইজৰ আছে
সমাপ্ত হয়